নমস্কাৰ। তো মোৰ নতুন চেনেললৈ স্বাগতম জনাইছোঁ, ৱাটছিং জিয়াৰলৈ। তো আজি মানে হঠাৎ এটা কথা মনত পৰিল যে আজিৰ পৰা প্ৰায় 8 বছৰমান আগত ডিম্পু দাই মানে X100 নে কিয়েৰে ভিডিঅ' বনাইছিল। তো মই দেখুৱাইছোঁ আপোনালোকক। এইখন ডিম্পু দাই চলাইছিল। ধৰ আজিৰ পৰা প্ৰায় 7-6 বছৰ আগত এইখনেৰে ডিম্পু দাই ব্লগ বনাইছিল। তাৰপিছত এই 2025 চনত এতিয়া ডিম্পু দাই এনেকুৱা গাড়ী লৈ আছে। তো ভাবি চালে আপোনালোকে মানে বহুত ডিফাৰেঞ্চ, মানে বহুত কষ্টৰ ফলত মানে এইখিনি কৰিছে ডিম্পু দাই। তো মানুহে কষ্ট কৰিব লাগে, কষ্ট কৰিলে মানে ফলটো পোৱা যায় মানে। তো ডিম্পু দা আজি চাওক, 6 বছৰৰ আগত এখন X100ৰে ব্লগ বনাইছিল আৰু এতিয়া তেওঁ দামী দামী গাড়ী, বাইক, থাৰ, বহুত জাগা দিল্লী মুম্বাই ঘূৰি আছে। তো কষ্ট কৰিব লাগে মানুহ, কষ্টটো মেইন। এইখিনি আছিল আজিৰ কাৰণে। ধন্যবাদ।